हाय फ्रेंड्स, मैं ज्योतिस्मिता मोर चेनेलলৈ पुनरबार আপোনালোকক স্বাগতম জনাইছো। আশা কৰিছো সকলো ভালে আছে আৰু বহাগ বিহু ঘৰতে থাকি ভালদৰে পালন কৰিলে। আজি মই মাংসৰ এটা সহজ আৰু অতি সোৱাদ ভৰা ৰেচিপি লৈ আহিছো। ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। মই এয়া ব্ৰইলাৰ মাংস লৈছো। ব্ৰইলাৰ মাংসৰ কাৰণে গৰম পানীয়ে ইয়াক ভালকৈ ধুই লৈছো। আৰু এতিয়া ইয়াত সোৱাদ অনুসাৰে নিমখ দিছো আৰু হালধি দিছো। অকণমান তেল দি দিছো। এতিয়া মই ইয়াতে ঘৰতে খুন্দা 1.5 চামুচ জিৰা গুড়ি দিছো। 1 চামুচ ধনিয়া গুড়ি দিছো। গোটেইখিনি এতিয়া ভালদৰে হাতেৰে মিলাই লম। হাতেৰে এনেকৈ মিলাই ললে ইয়াত যিখিনি মছলা দিছো মছলাখিনি মাংসখিনিত খুব ধুনীয়াকৈ সোমাই যায়। মাংসখিনি এনেকৈ যিমান সময় হাতেৰে খানে সিমানেই মাংসখিনি খাবলৈ সোৱাদ হয়। এইখিনি মই এতিয়া অলপ সময় ফ্ৰিজত থৈ দিম। আপোনালোকে যদি লগালগ বনাও বুলি ভাবে লগালগে বনাব পাৰিব। মোৰ হাতত অলপ সময় আছে কাৰণে মই এইখিনি থৈ দিছো। এতিয়া কেৰাহী এখনত অলপ তেল গৰমাই লম। তেলখিনি গৰম হোৱাৰ লগে লগে তাত খুন্দি থোৱা আদা নহৰুখিনি দি দিছো আৰু অলপ লৰাই লম। এতিয়া মই তাতে মাংসখিনি দি দিম আৰু মাংসখিনি দিয়াৰ আগতে মাংসখিনিৰ লগতে মই 2টা পিয়াজ সৰু সৰুকৈ কাটি লৈ দি দিছিলো। তেজপাত দুখিলা কাটি দিছো আৰু এই গোটেই মিশ্ৰণখিনি এতিয়া তেলতে অলপ সময়ৰ কাৰণে ভাজি থাকিম। এনেকৈ তেলত প্ৰায় 5 মিনিট মান ভাজি থাকিব লাগে। আৰু মাংসখিনিৰ ভজাৰ ওপৰতে ইয়াৰ টেষ্টটো নিৰ্ভৰ কৰে। অলপ সময় ভজাৰ পাছত মই এতিয়া মিট মছলা এড কৰি দিছো আৰু গোটেই পেকেটটো দিয়া নাই, জোখ অনুসৰিহে দিছো। তেনেকৈ জোখ অনুসৰি গৰম মছলা দি দিছো। গোটেইখিনি আকৌ এতিয়া ভালকৈ মিলাই লম। মাংসখিনিৰ ৰংটো দেখিছেনে কিমান ধুনীয়া উঠিছে। এতিয়া অকমান সময়ৰ কাৰণে অলপ ঢাকন দি দিছো। ঢাকন উঠাই আকৌ মাংসখিনি অকমান লৰাই লম। ধুনীয়াকৈ ভজাৰ হোৱাৰ পাছত এতিয়া মই ইয়াত আলু দি দিছো আৰু অলপ মোৰ ওচৰত ৰঙালাও আছিলে ৰঙালাও দি দিছো। ৰঙালাও দিলে মাংসৰ তৰকাৰীখন খুব ধুনীয়া হয় খাবলৈ। ৰঙালাও আৰু আলুখিনিও মাংসৰ লগত খুব ধুনীয়াকৈ অলপ সময়ৰ কাৰণে ভাজি লম। এইখিনি খুব ধুনীয়াকৈ ভজা হৈ গ'ল। এতিয়া মই এটা বিলাহী লৈছিলোঁ। বিলাহী টুকুৰা ভালকৈ কাটি ইয়াত দি দিছোঁ। এতিয়া ইয়াত অলপমান গৰম পানী দিছোঁ। গৰম পানী দিয়া হোৱাৰ পাছত এইখিনি অলপ সিজিবৰ কাৰণে ঢাকি থৈছোঁ আৰু গেছটো পুৰা হাই কৰি থৈছোঁ। 10 মিনিট মান সিজোৱাৰ পাছত মোৰ এয়া মাংস তৰকাৰী ৰেডি হৈ গ'ল। মাংসৰ ৰংটো দেখিছেনে কিমান ধুনীয়া হৈছে। মই কিন্তু ইয়াত ভিডিওটো ভাল পালে যদি এটা লাইক কৰি দিব আৰু আপোনালোকে লাইক কৰিলেহে মই এনেকুৱা ধুনীয়া ভিডিও বনাই থাকিবলৈ উৎসাহ পাম। আৰু যদি আপুনি মোৰ চেনেলটো নতুন তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। থ্যাংক ইউ।